हेलो मोर प्रिय बंधु बान्धवीসকল मोर यूट्यूब चेनेल कारीपट एंड ब्लग्सले आपनालोকক स्वागतम जनाइছো। आपनालोके बारु भेटफुলৰ ঠাৰি ভাজি খায়নে? मोर किन्तु खूब बेसी प्रिय হয়। অতি কম সময়ত আৰু সহজ পদ্ধতিৰে কেনেকৈ বনাব পাৰি তাকে आपनालोকক দেখাও। এয়া भेटफुলৰ ঠাৰিবিলাকৰ ফুলবিলাক কাটি দিছো মই আৰু ঠাৰিৰ বাকলি গুচাই সৰু সৰু টুকুৰা কৰি লৈছো। যেনে ধৰণে আমি ডাঠা টুকুৰা কৰো ঠিক তেনে ধৰণে কৰিছো। আৰু মছলা কৰি লৈছো পিয়াজ, নহৰু আৰু কেঁচা জলকীয়া। মই পেন এখনত তেল দি দিছো আৰু যিখিনি পেষ্ট কৰিলো নহৰু, পিয়াজ আৰু জলকীয়া সেইখিনি অকমান সময় ভাজি লৈছো আৰু भेटफुলৰ ঠাৰিবিলাক তাত দি দিছো। ইয়াত আমি কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰো, নিমখ আৰু হালধিয়ে অকল দিম। তো এইটো খুব বেছি সোৱাদ লগা হয়। আপোনালোকে যদি কেতিয়া এনে ধৰণে বনাই খোৱা নাই তেতিয়াহলে এদিন বনাই খাই চাব আৰু কেনেকুৱা পায় জনাব। আৰু মোৰ ভিডিওটো শেষলৈকে চাই থাকিব। যদি ভিডিওটো চাই ভাল লাগে লাইক কৰিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই নতুন ভিডিও দিলে আপোনালোকে নটিফিকেশন পায় আৰু ভিডিওবিলাক চাব পাৰে। তো এতিয়া ইয়াত দি দিম মই অকমান হালধি। দি দিলো আৰু মই 4-5 বাৰ মান এনেকৈ ঢাকনি গুচাই পেলাই এইখিনি সিজাই দিছো। 5 মিনিট মানতে সিজি গৈছে। একেবাৰে খাবৰ বাবে ৰেডি হৈ গৈছে। মই দুপৰীয়া থালখনৰ লগত সজাই পেলাই আপোনালোকক দেখাইছো। ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আজিলৈ সামৰিছো।